নমস্কাৰ আসাম টেক চেনেললৈ স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত লৈ আহিছোঁ ৰাজ্যবাসীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰকেইটা এগৰাকী অসমৰ নাগৰিক হিচাপে আপুনি জনাটো অত্যন্ত দায়িত্ব। এই 3 মিনিটৰ নিউজকেইটা আপুনি সম্পূৰ্ণকৈ চাই থাকিব। যদি এনেকুৱা নিউজ আপুনি নিতো বিচাৰে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে লৈ আহিছোঁ আজিৰ প্ৰথমটো খবৰ আৰু আজিৰ প্ৰথমটোৱে লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। মহাবাহুৰ কালৰূপ চকুৰ পলকতে যা গ'ল আৰক্ষী চকী। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। নলবাৰী বৰক্ষেত্ৰত মহাবাহুৰ কালৰূপ লুইতৰ খহনীয়াত যা গ'ল ভাংনামাৰী আৰক্ষী চকী। এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ জনাই আছো আপোনালোকক। লুইতৰ খহনীয়াত যা গ'ল ভাংনামাৰী আৰক্ষী চকী। অন কেমেৰাত লুইতৰ বুকুত সোমাই পৰিল থানাখন। বৰক্ষেত্ৰী চৰ অঞ্চলত অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ। ইতিমধ্যে বহু পৰিয়ালৰ ঘৰ বাৰী যা গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। এইবাৰ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ। বিজ্ঞান শাখাৰ ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ নাহিল, 38 গৰাকী ছাত্ৰ ছাত্ৰী অনুত্তীৰ্ণ। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। উচ্চতৰ মাধ্যমিকৰ ফলাফলত বিসংগতিৰ অভিযোগ। এখন বিদ্যালয়ৰ 38 গৰাকী ছাত্ৰ ছাত্ৰীৰ নাহিল ব্যৱহাৰিক পৰীক্ষাৰ নম্বৰ। বিজ্ঞান শাখাৰ ব্যৱহাৰিক পৰীক্ষাত নম্বৰ নাহাত অনুত্তীৰ্ণ হ'ল শিক্ষাৰ্থীসকল। কামৰূপ জিলাৰ কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা। শিক্ষা পৰিচালনাৰ অভ্যন্তৰীণ খেলিমেলিৰ অভিযোগ। সমগ্ৰ বিষয়টোক লৈ অসন্তুষ্টি শিক্ষাৰ্থী আৰু অভিভাৱকসকল। এইবাৰ আহিছোঁ পৰৱৰ্তী খবৰলৈ। মহাৰাষ্ট্ৰৰ বিসংবাদী বিধায়কক লৈ সৰব ৰকিবুল হুছেইন। আৰু ইফালে ৰকিবুল হুছেইনে জনাইছে যে হিমন্ত বিশ্ব শৰ্মা মহাৰাষ্ট্ৰৰ নন প্লেয়িং চিএম নেকি। আৰু জনাইছে যে নিজৰ ৰাজ্যলৈ যাবলৈ সাহস নাই মহাৰাষ্ট্ৰৰ বিধায়কৰ। ভয়ত 2000 কিলোমিটাৰ নিলগত অসমত সোমাই আহিছে বিধায়কসকল। পলৰীয়া বিধায়কে কি চৰকাৰ চলাব? অসমৰ ৰাইজ বানপানীক লৈ ব্যস্ত আৰু মুখ্যমন্ত্ৰী ব্যস্ত ৰেডিশ্যন ব্লু আৰু ৰূপহী হাতত ৰকিবুল হুছেইনৰ বিস্ফোৰক মন্তব্য। এতিয়া তেওঁ গোটেই বানপানী লৈ ব্যস্ত, তেওঁ গৈ পেলাই ৰেডিশ্যন ব্লুত সোমাই আছে। ৰেডিশ্যন ব্লুত তেওঁ সোমাই আছে। ৰেডিশ্যন ব্লু আমাৰ হোটেলখন, এইখন হোটেল কি পিছত মই ব্যাখ্যা কৰিম বাৰু এইবিলাক লাহে লাহে। এইখন হোটেল কেতিয়া হৈছিল, কাৰ হৈছিল। ৰেডিশ্যন ব্লু আমাৰ মহাৰাষ্ট্ৰৰ বিধায়কসকলক আনি তাত আবদ্ধ কৰি ৰাখিছে। এই মহাৰাষ্ট্ৰৰ বিধায়কসকলে আকৌ মহাৰাষ্ট্ৰত গভৰ্ণমেণ্ট চলোৱাৰ সপোন দেখিছে। মহাৰাষ্ট্ৰৰ গভৰ্ণমেণ্ট কি ইয়াৰ পৰা চলাব নেকি? আমাৰ মুখ্যমন্ত্ৰী যেনেকৈ এটা ক্ৰিকেট দলৰ বা ফুটবল দলৰ কেতিয়াবা নন প্লেয়িং কেপ্টেইন থাকে, তেওঁ তেনেকৈ নন প্লেয়িং চিএম সংস্থাপন ইয়াৰ পৰা চলাব নেকি? যিবিলাক MLA নিজৰ ৰাজ্যত যাবলৈ সাহস নাই, ইয়াত আহি 2000 কিলোমিটাৰ দূৰত আহি পেলাই লুকাই আছে, সেইসকলে গৈ পেলাই তাত কেনেকৈ আপোনাৰ চলাব? এতিয়া আকৌ তেওঁলোকৰ নিজৰ ৰাজ্যত, আজি মই নিজৰ ৰাজ্যত তেওঁলোকৰ যাবলৈ সাহস নাই। আজি প্ৰথমে তেওঁলোকে মহাৰাষ্ট্ৰৰ নাতি দূৰত যোৰহাটত আছিল, গুজৰাটত আছিল, তাতো ভয় কৰি ইয়ালৈ পলাই আহিছে। ঠিক আছে, যোৰহাটত 100 মাইল 150 মাইল দূৰত আছিলে তেওঁ, তাত বাৰু কিবা যুক্তিৰ কাৰণে থাকিব পাৰে। এই 2000 কিলোমিটাৰ ভয়ত আহি ইয়াত থাকি ইয়াৰ পৰা কেনেকৈ মহাৰাষ্ট্ৰ চলাব? গতিকে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোৱে আজি এটা ধুৱনি কুঁৱলী পৰিৱেশৰ সৃষ্টি হৈছে। মানুহে এইবিলাক কথা দেখি আছে। সেইকাৰণে আজি আপোনালোকে দেখিছে যে ত্ৰিপুৰাত তেওঁলোকৰ চৰকাৰ আছে, ত্ৰিপুৰাত কিন্তু আমাৰ কংগ্ৰেছ জিকিছে, তাত এটা চিটত কংগ্ৰেছ জিকিছে। মানুহৰ এতিয়া ইউটাৰ্ণ হ'ব। আপোনালোকে এই 24ত মানুহে জেলা কলা খাইছে। প্ৰত্যেকটো কথাত মানুহক আজি টেটু চেপি ৰাজত্ব কৰিছে। মানুহৰ হাতত টকা পইচা নাই।